মেকআপ আছে জানা না মই জীবনত দেখা পোৱা নাছিল লিপষ্টিকটো একজন মানুহে কমসে কম 3টা মান লগাইছে 3টা মান লগাইছে পুৰা লাল অলপ পিছত চাবা পাব আহি আছে বডি ওপৰত কি আপোনালোকে বডি ওপৰত কি আহি আছে অলপ পিছত আৰু পাউডাৰটো কেই কিলোমান জানা 6 কিলোমান পাউডাৰ এনে কোৰ পাউডাৰ লগাইছে ভগৱান তাই বগা মইতো ভয় খাই কিনে পিছত আৰু পিছত যাই কিনে বহি আছে মই পুৰা বান্দৰৰ দেখা পাইছে আৰু চুলিটো কেৱল লম্বা জানা না 7 ফুট দূৰলৈকে একদম 7 ফুট লম্বা বডি ওপৰত কি আপোনালোকে আহি আছে ডেন্স কৰাৰ কাৰণে পুৰা মহিলা গোটেই গোটেই বিয়া হোৱা কিবা খেলবাৰী কিবা গ্ৰুপ গৈছিলে মই পাহৰি গ'ল নামটো আয়োজন কৰে মহিলা গ্ৰুপ আহ্বান জনাইছো জেমছ বসাহাৰী বড়োখন চিনেমা জগতৰ এজন বিশিষ্ট অভিনেতা আৰু লগতে তেখেত ভাৰতীয় সেনা জোৱান এই হিচাপতে আমি তেখেতক এখন ফুৰাম গামোচাৰে সম্বৰ্ধনা জনাম আৰু তেখেতক সম্বৰ্ধনা জনাব ৰঙালী বিহু উদযাপন সমিতিৰ সক্ৰিয় সদস্য সুৰভি সৰজীৱন এতিয়া আমি তেখেতক আজিৰ এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰাৰ বাবে মাইক্রোফোন থেকে টক আদব তুলে দিছো অভিনা বোর্ডিং জাজ পেনা সিবা আর গিয়ে आंनि गोसो गोरबोनिफ्राय सिलबारि आनसलिक कमिटिनि आफादगिरि आरो मावथि हानजा सेंग्रा लोगो नोंथांनो दिनैनि बे हारिमु मोनाबिलिखौ आंखौ बेखेवनो होनायनि थाखाय आं जोबोद गोजोननाय मोनदों लोगोसेनो बे ओनसोलनि दाब दाब गामिनिफ्राय फैनाय आइ आफा आदा बाजै आदै मादै फंबाय बिनानाव गासैनिसिमबो गोदान बोसोरनि खुलुमनायखौ जासिहरबाय आङो बैसागुनि बागै जेबो बुङा आगोलावनो पलिटिशियान लिडारफोरखौ बुंखांनानै थांबाय आरो कलेजनि प्रिन्सिपाल आरो एसिस्टेन्ट प्रफेसर गासैबो बुंजोबखानानै थांबाय मानो होनोब्ला टाइम जाबाय दा 10টা नंगौना 10টা जाखाबाय আজি মই এনেকুৱা ভাল লাগিছে ইয়াতে আহি কেনে সিলবাৰী আঞ্চলিক কমিটি মই এনেকুৱা ভাল লাগিছে আপোনালোকে তালিয়া বজাব লাগিব কিয় এখন এনেকুৱা তালিয়া বজাব লাগিব কিয় জানে না কিয় ইয়াতে বড়ো আৰু অসমীয়া দুটাও লগ লাগি কেনে এনেকুৱা বঢ়িয়া বিহু ফাংচন বনাইছে হয়নে নহয় তালিয়া এবাৰ तो बोर लगे से ना दे तो बोले ऐसे मोर ताते बहुत आइडिया আছে तो बुनी एक सेकंड उठी যাব तो निबा टेंशन আছে নাকি গার্লফ্রেন্ড বয়ফ্রেন্ড और एक सेकंड पूरा दिन নয় তো নিবা বয়ফ্রেন্ডে কল কৰি আছে গার্লফ্রেন্ডে মানে ফোন ধৰব পৰা নাই তো নিবা গার্লফ্রেন্ড ডিস্টার্ব দি আছে ফাংশনত কিয় গৈছে হা এনেকুৱা টেনশনত আছে নাকি নাই না এনেকুৱা টেনশনত মই আজি বহুত ভাল লাগিছে बहुत बोरिंग हो गल टाइम हो गल ना बोरिंग मैं इतना कलचार विषय एक नकम मैं दुटामान कथा कम और यार सिलबारी आंचलिक असमिया आपलोगे मैं चिनि नापाय मैं एजन इउटुबार है बड़ इउटुबार मैं छोवाली और लड़ाबिल गाली दिए इउटुबार ड्राग्स खाई निजे निजे मरे হয় না নয় তারপর সোয়ালির লগত ভাল পায় নিজে নিজে সুইসাইড হয় মরে হয় না সোয়ালির না পাওয়া নাই গার্লফ্রেন্ড নিজে সুইসাইড হয় মরে মদ খাই কিনে বাইক চলাই মরে আর আজিকালি কি হয়ে গেল আমার ম্যাক্সিমাম ইয়াতে নহয় আমার বড় সোয়ালি গিরাও কি হয়ে গেল আমি আগতে শুনা পাওয়া আছিল বেলেগ জায়গা সোয়ালি গিরা বেলেগ ফালতু কাম করে হয় না নহয় আমি শুনি পাওয়া আছিল বেলেগ বেলেগ জায়গা ছোৱালী গিলা ফালতু কাম কৰে আজি আমি কি দেখা পাইছি জানা না আমার জায়গাতে আমার কিছুমান ছোৱালী গিলাও ফালতু কাম করা হয়ে গেল হইছে না নাই
হৈছে আমি শুনা পোৱা আছে আজি আমি দেখা পাইছে কিয় হৈছে গিলা আজি এইটো বিহু ফাংচন বনাইছে ইমান সুন্দৰকে এছামিছ আৰু বড়ো লগ হৈ কেনে আমি এইটো ষ্টেজৰ পৰাই ডাঙৰ মানুহ হ'ব পাৰে ইয়াতে ডেন্স কম্পিটিশ্যন দিছি না ইয়াতে খেলা দিছি আমি ইয়াৰ পৰা খেলা খেলি কেনে আমি ডাঙৰ মানুহ হ'ব পাৰে ইয়াতে ডেন্স কৰি কেনে আমি ডাঙৰ মানুহ হ'ব পাৰে না মানে পাৰে না আৰু কাৰবা ল'ৰাগিলা ড্ৰাগছ খাই কেনে আজিকালি ড্ৰাগছ বহুত হৈ গ'ল মোৰ গাঁৱৰ ওচৰত 6 জন মৰিল 17 বছৰত 6 জন ক'ৰ পৰা ড্ৰাগছ পাই কোনে খুৱাই একো নাজানো অলপমান নিজৰ মা বাপাই অলপমান ধ্যান ৰাখি একবাৰ ড্ৰাগছ খোৱাৰ পিছত ই আৰু ঠেক তাক মাৰিও পেলাব নোৱাৰিব আৰু ঘৰটো ধ্বংস কৰি যাব ইয়াৰ কাৰণে ক'ত ঘূৰি আহিছে ক'ত খাই আহিছে কি কৰি আছে এইটো অলপমান চাবি এইটো চাবি আৰু গাঁৱৰ মানুহবিলাক ধৰি কেনে বান্ধি ধৰি এই ড্ৰাগছ খালেও মৰিব আৰু মানে ড্ৰাগছ খোৱাৰ পিছত মৰিবয়ে তাৰ তাতে একো নাথাকিব এইটো মৰণ কৰি কিনে একো লাভ নাই কিছুমান মা বাপ কি হৈ জানে না ড্ৰাগছ খোৱাটো কোনোবা গালি দিছে গাঁৱৰ মানুহকে গালি দিব উল্টাকে তোৰ ল'ৰা নাই ড্ৰাগছ খোৱাৰ পিছত এইটো বাচাব নোৱাৰে ই অকলে মৰিব চুইচাইড হৈ কেনে ইয়াৰ কাৰণে অলপমান খাৱাতে তাক যি কৰিব লগা কৰ আৰু চিধা কৰি দি হয় না নহয় ইয়াতে এজন ড্ৰাগছ খোৱা মানুহ উলিয়াই আৰু তাৰ লগত 10 জন হ'ব মই ড্ৰাগছ খালে মই 20 জন মানুহ লৈ যাব আপোনাৰ লগৰে ল'ৰা ড্ৰাগছ খাই কেনে মৰি যাব বুজি পাইছা ইয়াৰ কাৰণে কাৰোবাৰ ল'ৰা ড্ৰাগছ খাইছে তাক ধৰবি ইয়াতে তাক খাব দিব নালাগে তাক চিধা কৰি দিবি তাক টাউন বহুত বম দিয়ে ড্ৰাগছ খোৱাৰ পিছত গুলি মাৰি কিবা কৰিম তাক ভয় খাব লগা নাই আৰু নিজৰ মা বাবা তাক ভয় খাব লগা নাই হয় না চিধা কৰিব লাগিব আমি চিধা কৰিব লাগিব বুজি পাইছা নে নাই মই এনেকৈ ওপৰত গালি দিয়ে এটা ল'ৰাগিলা মোক বহুত চাব নোৱাৰে সৰু সৰু ল'ৰাগিলা বহুত দাদাগিৰি দেখাই তাক মাৰিব লাগে মই মোক পিছে কয় এই বহুত দাদাগিৰি আহিছে তাক মাৰিব পাৰি এনেকুৱা কয় বুজি পাইছা মই কিন্তু ভয় নাখায় ল'ৰা ছোৱালী হয় নহয় এতিয়া মই বেছি একো নকওঁ আৰু না কালচাৰৰ বিষয়ে মই একো নকওঁ এতিয়া মই এটা কথা কম মই বেক ষ্টেজত দিন ঘণ্টা হ'ল ইয়াতে এটা মহিলা গ্ৰুপ ডেন্স কৰিবৰ কাৰণে ৰেডি হৈ আছে হা তাহোন কি মেকআপ কৰি আছে জানা কৈ দিম মই হা কেনেকুৱা মেকআপ লগাইছিলে জানা হা কৈ দিম এটা মহিলা গ্ৰুপ পিছত আছে বেক ষ্টেজত মই 3 ঘণ্টা হ'ল বহি বহি মানুহ ইয়াতে ডাঙৰ ডাঙৰ মানুহ আছে মইতো সৰু মানুহ মই তাৰ লগত কেনেকুৱা থাকিম চবতে সৰু মই আছে মই পিছত আৰু বহি গ'ল আৰু কেনেকুৱা মেকআপ কৰিছিলে জানা মই জীৱনত দেখা পোৱা নাছিলো লিপষ্টিকটো একজন মানুহে কমচে কম 3টামান লগাইছে 3টামান লগাইছে পুৰা লাল অলপ পিছত চাব পাব আহি আছে বডি ওপৰত কি আপুনি লগালে বডি ওপৰত কি আহি আছে অলপ পিছত আৰু পাউডাৰটো কেই কিলোমান জানা 6 কিলোমান পাউডাৰ এনে ক'ৰ পাউডাৰ লগাইছে ভগৱান তাই বগা মইতো ভয় খাই কিনে পিছত তাৰ পিছত যাই কিনে বহি আছে মই পুৰা বান্দৰৰ দেখা পাইছে আৰু চুলিটো কেৱল লম্বা জানা না 7 ফুট দূৰলৈকে একদম 7 ফুট লম্বা বডি ওপৰলৈকে আপোনালোকে আহি আছে ডেন্স কৰাৰ কাৰণে পুৰা মহিলা গ্ৰুপে গোটেই বিয়া হোৱা কিবা খেলবাৰী কিবা গ্ৰুপ গৈছিলে মই পাহৰি গ'ল নামটো আহিছে কোন বোলে মহিলা গ্ৰুপ গোটেই বিয়া হোৱা 50 জন আছে ষ্টেজটোও জাগা নাপাব পুৰা ভৰ্তি হৈ যাব বেকিং অনুমানিত চলিছিলে ৰেজেভত মানে ৰাতি হ'ল আপোনালোকে এনজয় কৰি থাক মোৰ ঘৰ দূৰ হয় আপোনালোকে এনজয় কৰি থাক বহুত সিংগাৰ আছে ডেন্সাৰ আছে হয় না থেংক ইউ ভাল লাগিল আহি কেনে Definition, result of the good command.
আজি এই সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক মাননীয় জেমছ মুছাহাৰীদেৱক আমি ৰঙালী বিহু উদযাপন সমিতিৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমি এতিয়া আজিৰ এই সাংস্কৃতিক সন্ধিয়াখন পৰিচালনা কৰাৰ বাবে আমি ঘোষক হিচাপে আমন্ত্ৰণ জনাই